আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে লক্ষী পূজা আৰু ময়ো ব্লগ বহুত দিনৰ পাছত কৰিছোঁ আৰু আহকচোন চাওঁ আমাৰ পূজা কিদৰে আমি পালন কৰিছোঁ আৰু মই আছোঁ যোৰহাটত আৰু যোৰহাটৰ পূজা দেখাম এতিয়া আৰু আমি এইটো ৰংগোলী বনাইছিলোঁ এজনী ভণ্টি হয় আন্তৰিক শুভেচ্ছা থাকিল চাকিকেইটা হেৰি কৰি দিয়াচোন তেলটো আৰু ভিতৰত আমাৰ পূজাৰ প্ৰস্তুতি কিদৰে চলিছে সেয়াও দেখাম মই আপোনালোকক আৰু এফালে চবে এতিয়া প্ৰসাদ খাই আছে এজনী আইমণি মামা চব বহি আছে ইয়াতে মা আৰু এইফালে আমি অকণমান মিঠাই আগবঢ়াইছিলোঁ এইখিনি আজি আমি খাম খিচৰি আৰু এইফালে কিবা কিবি ৰেডি হৈ আছে চাউলটো কি আছে আৰু খিচৰি বনাবলৈ ফাৰ্ষ্ট মিঠাতেল দিলোঁ তাতে অলপ জিৰা ফুটাই লৈ এতিয়া ইয়াত দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিলে আমি তাত দি দিম আদা নহৰু পেষ্টকণ দি দিম তাতে মই বনোৱা নাই মই ভিডিঅ' কৰি আছোঁ ভণ্টিয়েহে বনাইছে মা সহায় কৰি আছে এইফালে আৰু এতিয়া ইয়াত দিছোঁ 5টামান কেঁচা জলকীয়া আৰু এইকেইটা দি অকণমান ভাজিলোঁ আদা নহৰু দি অকণমান সময় ভাজি থাকিম এইদৰে আৰু এতিয়া ইয়াত দি দিছোঁ 2 চামুচ ৰেড চিলি পাউডাৰ কালাৰটো তেতিয়া ধুনীয়া আহিব খিচৰিটো সেইকাৰণে ইয়াত ৰেড চিলি পাউডাৰটো দি দিয়া হৈছে আৰু এইদৰে ভালদৰে ভাজি আছোঁ আৰু খিচৰি বনাওঁতে আমি ফাৰ্ষ্ট মানে চব্জিখিনি অকণমান ভাজি লওঁ সেইকাৰণে আৰু এতিয়া ইয়াত দিছোঁ হালধিখিনি অকণমান ভাজি হোৱাৰ পিছতে ইয়াত শাকবিলাক দি দিছোঁ আমি ইয়াত ফুলকবি বন্ধাকবি পটল আলু ৰঙালাও আৰু দাংবডি ব্যৱহাৰ কৰিছোঁ আপোনালোকে নিজৰ পচন্দ অনুসৰি চব্জিবিলাক দিব পাৰে যি দিয়ে আৰু এয়া কেইটামান বুটো আমি ইয়াত দি দিছোঁ এইখিনি দি ভালদৰে লৰাই থাকিব খিনি প্ৰায় লৰোৱা হৈ গৈছে এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দিব যিমানটো প্ৰয়োজন হয় সিমানটো অনুযায়ী দিব নিমখটো আৰু এইখিনি আমি ভালদৰে ভাজি ৰাখিম নিমখ আৰু অকণমান লাগিবৰ কাৰণে দি দিছোঁ আৰু অকণমান দেখিছে নহয় কালাৰটো ইমান ধুনীয়া হৈছে ভালদৰে এইদৰে লৰাই থাকিব আৰু আমি এইখিনি 5 মিনিটমানৰ কাৰণে অলপ ঢাকি থ'ম যাতে চব্জিটো অকণমান সিজি যায় 5 মিনিটৰ পিছত আমি চব্জিখিনি চাইছোঁ আৰু অকণমান ধনিয়া পাউডাৰ দি এইখিনি লৰাই দিছোঁ আৰু দেখিছে নহয় প্ৰায় এইখিনি 30% মান সিজি গৈছে আৰু ইয়াত আমি এতিয়া দি দিছোঁ খিচমিচ আপোনালোকে বাদামো দিব পাৰে আমি বাদাম ইয়াত দিয়া নাই বাৰু আপোনালোকে সেয়া দিব পাৰে খাবলৈ ধুনীয়া হয় সেইকাৰণে খিচমিচখিনি দি এইদৰে ভাজি আছোঁ ধুনীয়াকৈ কালাৰটো মানে বহুত ধুনীয়া হৈছে আৰু আমি ইয়াত দিছোঁ চাউল মগুৰ দাইল আৰু মচুৰ দাইল আৰু চাউল আমি প্ৰায় 1 কাপ লৈছোঁ আৰু মগুৰ মচুৰ দুইটা দাইল আমি 1.5 কাপ লৈছোঁ আৰু চাউল আৰু দাইলতকৈ আমি চব্জিটো অকণমান বেছিকৈ লৈছোঁ কাৰণ খিচিৰিৰ চব্জি অকণমান বেছি হ'লে খাবলৈ বহুত ধুনীয়া হয় আৰু এইদৰে এইখিনি ভালদৰে দি ভাজি থাকিব অকণমান সময় ঢাকন মাৰিব নালাগে এইদৰে ভাজি থাকিব অকণমান ভাজি হোৱাৰ পিছতে মই ইয়াত দি দিছোঁ গৰম পানী ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই ইয়াত গৰম পানীহে দিব এইখিনি এনেকৈ দি দিছোঁ পানীটো এতিয়া বেছি দি দিয়া নাই অকণমান এইখিনি সিজিবৰ কাৰণেহে পানীটো দিছোঁ পাছত পানীৰ প্ৰয়োজন হ'ব বাৰু এতিয়া অকণমান ঢাকি যোৱাকৈ পানীটো দিছোঁ এইখিনি উতলি আছে ধুনীয়াকৈ
এইখিনি এতিয়া আমি কুকাৰত দি দিম, মানে কেৰাহীত অকণমান সময় লগাৰ কাৰণে কুকাৰত চিটি মৰাই দিম। আৰু কুকাৰত দিওঁতে ঘি 1-2 চামুচমান দি দিব, তেতিয়া স্মেলটো বহুত ধুনীয়া হয়। এইখিনি আমাৰ ৰেডি হৈ গ'ল খিচৰি। আৰু এইফালে আমি এতিয়া পুৰি আছোঁ পাপৰ। আমি পাপৰ পোৰাৰ লগত খাম, সেইকাৰণে এয়া হৈ গ'ল। আৰু এইটো আমাৰ খিচৰি ৰেডি হৈ গ'ল, লগত লৈছোঁ আচাৰ, পিঁয়াজ, নেমু। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' আপলোড কৰিলে তাৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে দেখা পায়।